মোৰ মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া মোৰ ফাৰ্ষ্ট মিনি ব্লগ হয়। আপোনালোকে প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু কেনে পালে জনাব। এয়া দেখা পাইছে মোৰ মিষ্টাৰ আজি কালেকশ্যন কৰি দিছে। মিছেছ ৰুকচনা বাই মোক থ'ব অহা টাইমতে ভাবিলোঁ মই লিভাৰ টেষ্টটো কৰাই দিওঁ, কিয়নো ভাত খোৱাব অলপ খেলি মেলি। চ' সেইবাবে এয়া কালেকশ্যন কৰিব দিলোঁ তাইক। এয়া ধুনীয়া কালেকশ্যন কৰিলে। ইমানে বিজিও কালেকশ্যন কৰা টাইমতো ফোনটো নেৰে, দেখিছেনে? বিয়া পতাৰ পাছতো কাৰ লগতনো চেনি খাই আছে মই থকা অৱস্থাটো। এইফালে টেষ্ট কৰা হ'ল, তাৰপাছতে আমি দুজনী বেক চাইডে আহিলোঁ। এইফালে দেখা পাইছে এয়া কি হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু এয়া আমি দুজনী খাবলৈ মানে কি পাৰিব আহিছোঁ, বাট ইমান পাৰিব নোৱাৰিলোঁ। যিহে এইফালে এইফালে তাই ফটো ক্লিক কৰি আছে, ইমানেই ভাল লাগিছে মানে দেখিলে খাওঁ খাওঁহে লাগি যায়। আৰু কমেণ্ট কৰি জনাব আপোনালোকে এফালে কি বুলি নমস্কাৰ কোৱা, নমস্কাৰ কৈ দিয়াচোন। নমস্কাৰ দিছে বাটত প্ৰিন্সিক লগ পাই ভাল লাগিলে। আৰু এইফালে ৰুমত ফাইনেলি পালোহি। এফালে দেখা পাইছে একাপ লাল চাহৰ লগত এয়া মিক্স জ্বলা চানা মিক্সাৰ খাই ল'লোঁ। এণ্ড অলপ পাছত মানে ৰেষ্ট কৰাৰ পাছত এইফালে ৰাতিৰ ডিনাৰৰ কাৰণে এইফালে অলপমান ৰেডি কৰি ল'লোঁ। এইফালে দেখিছে নহয় কি এইফালে স্পেচিয়েল মোৰ চাটনি, আচাৰ আৰু পদিনা, আৰু বাকীখিনি দেখা পাইছে আৰু কি হয়। এইফালে আলু পিটিকা কৰিব লাগিব আৰু কুকাৰ পাতি থৈ দিছোঁ। ভাতখিনি হোৱা নাই, চিটিটো মাৰিয়ে আছে। আৰু এইফালে চাব পাৰে পাতলা কৰি দালি বনোৱা হৈছে। এইফালে মোৰ দালি, ৱাও গৰম গৰম। আৰু এনেকৈয়ে নৰ্মেলি খোৱা হয় আমাৰ। মাছ মাংস ইমান খোৱা নহয় বাৰু। আৰু আজি মোৰ মিনি ব্লগটো কেনে পালে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। থেংক ইউ।